আমি বিয়া খাব ৰেডি হৈ গ'লো আৰু মামা থাকিব আমি গোটেইকেইটা এতিয়া বিয়া খাব যাম ইহঁতে গোটেইকেইটা লগ হৈ একেলগে কথা পাতি আছিলে আমাৰ লিউ টোপনিত মই তাতে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ এইখিনিও দি দিলোঁ চাব আপোনালোকে বেলচৰ আহিছোঁ যিহেতু ন মন্দিৰটোত নোসোমোৱাকৈতো যাব নোৱাৰি ইমান বছৰ অহা নাই সেইকাৰণে ভাবিছোঁ এবাৰ মন্দিৰটো সোমাই চাই যাওঁ পৰিৱেশটো মই এয়া বেলচৰ মন্দিৰত বহুত বছৰৰ পিছত আহিছোঁ কাৰণ মই যেতিয়া হাই ছেকেণ্ডেৰী পৰীক্ষা দিছিলোঁ তেতিয়াই অহা হয় গতিকে মোটামুটি 8-10 বছৰমানেই হ'ল অহাই নাছিলোঁ এই ছেকেণ্ড টাইম আহিছোঁ এই গতিকে অকণমান মন্দিৰটোত সোমাই ভিডিঅ' কৰি ৰাখিলোঁ এইখিনিও মই শ্বেয়াৰ কৰি দিলোঁ আপোনালোকৰ মাজলৈ সেইটো কৈ থকা সি হ'লেও একবাৰ ভগৱানক চুই দিয়ে ইমান ভাল পায় মন্দিৰত আহি এইটো গণেশ ব'লা ভগৱানক চুই আহিবা নম কৰা দুখান হাতেদি নম কৰা ভগৱান মোক ভাল মানুহ কৰি দিবা কোৱা ভালে কুশলে ৰাখিবা তাতে নম কৰি দিছে ইয়াত চাকি বন্তি দিয়া হয় ইয়াত আজি বাৰু মই চাকি নজ্বলাওঁ কাৰণ ৰাতিপুৱাই ভাত পানী খাই আহিলোঁ যে সেই গতিকে দিয়া নহ'ব ভিতৰলৈ নাযোৱা নহ'ব যে সেইকাৰণে অকণমান এনেই বাহিৰখন দেখাই দিছোঁ এতিয়া বিয়া খাবলৈ যাম যে সেই গতিকে আৰু বেছি দেৰিও কৰিব নোৱাৰোঁ বিয়া চলি আছে আমি মন্দিৰটোৰ চাৰিওদিশটো দেখাই দিলোঁ আছে জোতা পিন্ধাই আছে ল'ৰাক বাপেকে এতিয়া মন্দিৰৰ পৰা আমি ওলাই গ'লে বাকীকেইটা মইহে লাষ্ট টাইম ৰৈ গৈছিলোঁ এতিয়া আমি ওলাই গৈ এতিয়া বিয়া ঘৰত যাবৰ কাৰণে ৰেডি বিয়াত গৈ আছোঁ এতিয়া চাই থাকক মন্দিৰত নম কৰিলোঁ বাই এতিয়া গাড়ী আহি গ'ল আমাৰ এই পিছফালে গাড়ীখন চাই থাকক বিয়াৰ ঘৰ পাই গ'লোঁ আমি মামীহঁতৰ লগত ফটো একপি উঠিলোঁ এখনো দি দিলোঁ কইনাৰ মেকআপ হ'ল মানে এতিয়া অলপ কিবা কিবি কৰি আছে এইজনী কি নাম তোমাৰ
চিনে নাই একো দিয়া নাখাব ভগৱান নাখালে একো নহয় ঘৰৰ মানুহ নাখালে একো নহয় এইজনী আমাৰ মাহীৰ ছোৱালী চাহ খাই আছে এইজনী বগা মামী আমাৰ আৰু এইজনী চৰি দেই ডাঙৰ ছোৱালীজনী গম পাইছে না নাই ভিডিঅ' কৰি আছো মামাহঁতৰ বিয়াৰ মণ্ডপটো দেখাই দিলোঁ অলপ আৰু বিয়াত যিটো চবৰে লগত কথা পাতি ফূৰ্তি কৰা সেই দিনটো আমাৰ মাৰ ভনীয়েক সৰু নে আপুনি অঁ বৰ্তমান এজনীয়ে আছে এজনী ঢুকাইছে বাৰু এইটো সৰু ফটো নুঠোৱাৰ কাৰণে খং উঠি আছে সেইকাৰণে ভিডিঅ'ই বনাই দিছোঁ চাই লওক চবেই দেখা পাব আৰু এইজনী ডাঙৰ মাহীৰ সৰু ছোৱালীজনী দেখাইছোঁ আগতে এইজনীও মাহীয়ে হয় মই ইমান নাজানো নতুন নতুন চিনাকি এইটো আইতা হয় মই ইমান চিনি নাপাওঁ যে সেইকাৰণে আপোনালোকক দেখাই লৈছোঁ পিছত চাব পাৰিম ন মাৰি আছে কইনাক মাৰি নাই এটা কইনাক উঠাইছোঁ ওলাই আহিলে আৰু কৰিম অলপ ভিডিঅ' বনাই থৈ দিছোঁ মাৰ ভনীয়েক কক আৰু দৰা এতিয়া পানীও তুলিব যাব দৰা ধুৱাবৰ কাৰণে ক'ত পালা তুমি বেগখন ক'ত পালা পানীত উঠাই আহিলোঁ আমি ময়ো ল'ব লগা হ'ল লাষ্টত টেকেলি উপায় নাই ল'লোঁ তাৰপিছত ফাৰ্ষ্ট হয় মই টেকেলি লৈছোঁ এতিয়া হৈ গ'ল টেকেলিখিনি থোৱা হ'ল বাকীখিনি পিছত দেখা মামীয়ে এওঁক একদম চুমা তুমা খাই বিদায় দিছে আহিব দিয়া নাছিলে খঙো উঠিছে কিন্তু উপায় নাই আমাৰ আৰু এখন বিয়া আছিলে যে সেইকাৰণে আহিব লগা হ'ল বাই 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 অঁ মামী বাই মামী কি কৰি আছে তোমাক কোনে পইচা দিছে
আইতাক ল'ব নাপায় তুমি পইচা লৈ লৈছা ডাঙৰ মামী আৰু ছোৱালীজনী আমাৰ লগতে একেলগে আহিছিলে কাৰণ আমি একেলগে গৈছিলোঁ ডাঙৰ মামাহঁতৰ ঘৰৰ পৰা সিহঁতে গণেশ মন্দিৰত নামি দিলে এতিয়া সিহঁতক বিদায় দি আছোঁ সেইফালে বাই দিয়া বাই মাতি আছোঁ তোমাক বাই মই মাতা দিয়া মই মাতা দিয়া আহিবা দে আগু দে মম দিব আহিবা দে আমি বিয়াৰ পৰাই চিধা মাহঁতৰ ঘৰত গ'লোঁ তাৰপিছত কিন্তু ভিডিঅ' কৰা নহ'লে আহিবৰ সময়ত মা বৰমা আইতা এনেকৈ ফটো উঠিলে এইখনেই